হেল্ল' এভৰিৱান আজি মই ৰাতিপুৱাই শুই উঠি গা পা ধুই এয়া দেখিছেনে ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ আৰু আজি ব্লগটো মই ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিলোঁ এফালে যাবলৈ ওলাইছোঁ ক'ত যাম গম পাই থাকিব ভিডিঅ'টো চাই থাকক ভিডিঅ'ৰ লগতে আপোনালোকক লৈ যাম আমি গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ আৰু আটাইতকৈ দুখৰ কথা কি আহি থকাৰ মাজতে এটা বৰ ঘটনা দেখিবলৈ পালোঁ ৰাস্তাৰ কাৰণে হৈছে ন এনেকুৱা এইখনে কইলা জানতো দিয়া এইখনে ও মেজিক এখন উঠিয়াই ইন্দা ভাই কৃষ্ণ কৃষ্ণ হে প্ৰভু দেখিছাও মানুহ ধেৰ আছিলে অ যাত্ৰী ভাই মেজিক না সঁচাকে দেই এই দিয়া এখন মাৰি দিলে হে হলা বেক পাল উঠিয়াই দিলে কৃষ্ণ পেছেঞ্জাৰ আহিছিলে চাগে ন কেলে নাহিব মেজিকত এই আমাৰ ৰাস্তাবোৰ কাৰণে এনেকুৱা হৈছে আজিকালি এক্সিডেণ্টবোৰ খুবেই হ'ব লৈছে কাৰণ আমাৰ ৰাস্তাটো খুবেই বেয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো বেয়া হোৱাৰ কাৰণে আজিকালি বহুত ঘটনা শুনিবলৈ পোৱা যায় মই ভিডিঅ' মানে কৰিম বুলি কৰা নাছিলোঁ ঘপককৈ দেখি পিনি ক্লিপছ এটা লৈ থলোঁ আপোনালোকক দেখাবৰ বাবে আৰু এতিয়া আমি আহি আছোঁ দাদাৰ ঘৰলৈ কাৰণ আমি য'ত যাম তালৈ সেই দাদাহঁতো যোৱা কথা আছিলে তেওঁলোকক লৈ ল'লোঁ গাড়ীত আৰু এয়া আমি চব গৈ আছোঁ গাড়ীত ৰাস্তাটো যিহেতু ভাল লাগিলে সেইটো কাৰণে ভিডিঅ' এটা কৰি থলোঁ পিটিককৈ আৰু এইটো আমাৰ পোৱালি দেখিছেনে পোৱালি মানে গাড়ীতে টোপনি গ'ল আৰু টিকলা ফাইনেলি আহি আমি আমাৰ প্লেচটো পাই গ'লোহি মানে আমি বৰভেটি আহিছোঁ আৰু গাড়ীত আহি থাকোঁতে ভইচটো দিয়া নহ'লে কাৰণ এনেকৈ চবৰে আগতে ভিডিঅ' কৰি থাকিবলৈ মোক খুব লাজ লাগে আৰু মুখে যিটি কৈ থাকিব লাজ লাগে সেই সৰুকৈ মই অকণ ভিডিঅ' বনাই আনিলোঁ আপোনালোকক দেখাবৰ বাবে এয়া বৰভেটি নামঘৰ বুলি কয় বাকী আপোনালোকক মই ভিতৰলৈ দেখাই থাকিম ইয়াৰ পৰিৱেশ কেনেকুৱা চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ এয়া নামঘৰৰ ওচৰৰ দোকান আগতে আমি সকলোৱে চাকি লৈ ল'লোঁ এতিয়া আমাৰ পোৱালি আৰচিপ দেখিছেনে কেনেকৈ গৰমতে একদম টুপুকা মাৰি কোচতে সোমাই আছে আৰু বহুত গৰম মানে ইয়াৰ এয়া হৈছে বৰভেটি নামঘৰ বহু ইতিহাস প্ৰসিদ্ধ স্থানৰ স্থলী যোৰহাটৰ এক অন্যতম ধৰ্মীয় স্থলী হৈছে বৰভেটি যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত ঐতিহাসিক বৰভেটি শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো না আমি ইয়াত সকলোৱে আহি নমো কৰিলোঁহি এইফালে নৱহঁতে চাকি জ্বলাইছিলে মই ভিডিঅ' এটা কৰি থলোঁ আৰু এইফালে মই নমো কৰোঁতে বাই অকণমানকৈ ভিডিঅ' এটা কৰি থ'লে সেয়ে আপোনালোকক দেখাবৰ বাবে সুবিধা হ'ল আৰু যেতিয়া আমি চাকি জুইচিলা কাঠিতে জ্বলাওঁ এটা কাঠিত জ্বলি গ'লে সঁচাকৈ খুব ভাল লাগে নহয়নে পৃথিৱীৰ প্ৰতিজন মানুহক ভগৱানে ভালে ৰাখক চাকি ধূপ জ্বলাই আমি নামঘৰৰ ভিতৰলৈ আহিলোঁ নামঘৰৰ ভিতৰত আহি আমি সেৱা এভাগ ল'লোহি আৰু সেৱা লৈ আমি চাহ খাব আহিলোঁ এয়া দেখিছে লগত আমাৰ দাদাই হয় নামঘৰলৈ আহি বাতিত চাহ খোৱা একদম পূৰ্ণানন্দ বুঢ়াগোসাঁইদেৱে এখন থান স্থাপন কৰিবলৈ বৰভেটি বন্ধুৱাইছিল আৰু প্ৰথমটো জনশ্ৰুতি মতে মায়ামৰা বিদ্ৰোহৰ প্ৰতি জনসমৰ্থন কেনে তাৰ বুজ ল'বলৈ মায়ামৰা গোসাঁইক অষ্টভুজদেৱে ভক্তসকলৰ দ্বাৰা প্ৰত্যেকৰে এচপৰাকৈ মাটি দি বৰভেটি বন্ধুৱাইছিল এয়াই হ'ল বৰভেটি এয়া নামঘৰৰ প্ৰসাদ আৰু আমি সকলোৱে প্ৰসাদ খাই ইয়াৰ পৰা যামগৈ যিহেতু আজি ৰাতিপুৱাই আহিলোঁ সেয়ে একদম বহুত ভোক লাগিলে সেইটো কাৰণে পূজা কৰিবৰ বাবে আমি ইয়াত সোমালোঁ পূজা মানে বেলেগ পূজা নহয় আকৌ দেই পেট পূজাহে আৰু এইফালে আহি আমাৰ পৰঠা পাই গ'লহি আমি এতিয়া খাম হেৰি বুলি আহিব শ্বিলঙৰ ৰাস্তাটোৰ নিচিনা হৈছে কিন্তু ইয়াৰ ৰ'দ নহয় দেই কুঁৱলী নহয় ৰ'দ নহয় ইয়াৰ কেৱল ধূলি বাই বাই এটা দি দিয়ক কেমেৰাটোলৈ চাই চাই অ মিয়দা বাই বাই এটা দি দিয়ক এইফালে দি দিয়ক বাৰু দেই
সকলোকে নমাই পিনি এয়া আমি ফাইনেলি আমাৰ নিজৰ ৰাস্তা পাই গ'লোহি। এইফালে সোমাই গৈ আছোঁ। অকণমান দূৰ গৈ আমাৰ ঘৰ, সেয়ে মই আমাৰ গাঁৱৰ ৰাস্তাটো ভিডিঅ' এটা লৈ থ'লোঁ। আহক আহক, একো নকয়, আহক। এইটো লচোন, তই কাচকলটো ল। এয়া আমি বজাৰ কৰি নিছিলোঁ। কাচকল ল। পৰিলে সেইটো পৰিলে। ব'লা, কিবা আনিছোঁ বোলে তোমালোকলৈ। আমি নমু কৰি আহিছোঁ, আহা। নমু 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 নমু। গম পালোঁ। আৰু এতিয়া ফাইনেলি মই ঘৰ পাই গ'লোহি। সেয়ে মোৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।